নমস্কাৰ বন্ধুসকল, মই ৰাহুল, আপোনাৰ বন্ধু মিষ্টাৰ সৰকাৰ সুযোগৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপুনি হয়তো বৰ্তমান সময়ত এটা বস্তু লক্ষ্য কৰি আছে যে ফেচবুক, হোৱাটছএপ নাইবা আপোনাৰ নিউজ চেনেলসমূহত এটা নিউজ সঘনাই দেখুৱাই থকা হৈছে আৰু সেই নিউজটো হ'ল শ্ৰদ্ধা মাৰ্ডাৰ কেছ, য'ত এজন প্ৰেমিকে তাৰ প্ৰেমিকাক টুকুৰা টুকুৰ কৰি কাটি ফ্ৰিজত ৰাখিছিল আৰু সেই ওচৰত থকা জংঘলত পেলাই দিছিল। আপুনি জানেনে এই ক্ৰাইমৰ কাৰণে কিমান শাস্তি হ'ব পাৰে? আপুনি যদি মোৰ চেনেলত নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপুনি যদি মোৰ ভিডিঅ'টো ফেচবুকত চাই আছে তেন্তে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। তেন্তে বলক বেছি দেৰি নকৰি মূল টপিকটোলৈ আহোঁ। শ্ৰদ্ধা মাৰ্ডাৰ কেছত প্ৰেমিকক কিয় অপৰাধী হিচাপে গণ্য কৰা হ'ল আৰু এই জঘন্য কাণ্ডৰ কাৰণে কি শাস্তি পাব লাগে? আপোনাৰ মতে কি শাস্তি পাব লাগে কমেণ্ট কৰি জনাব। অপৰাধীয়ে পুলিচৰ আগত কনফেশ্যন কৰিছে আৰু এই নিউজটো মিডিয়াৰ দ্বাৰা দেখুওৱা হৈছে। চ' মই ভাবিলোঁ এই টপিকটোৰ ওপৰত অলপ আলোচনা কৰাটো অত্যন্ত প্ৰয়োজনীয়। তেন্তে বলক আমি জানি লওঁ যে কনফেশ্যন কৰিলে কি হ'ব আৰু কি নহ'ব। পুলিচৰ আগত কৰা কনফেশ্যন কোৰ্টে কেতিয়াও সাক্ষী ৰূপে গ্ৰহণ নকৰে, কিয়নো পুলিচে সেই অপৰাধীজনৰ ওপৰত বহুতো অত্যাচাৰ কৰিব পাৰে নাইবা বিভিন্ন ভাবুকি দিব পাৰে, যাৰ ফলত সেই পুলিচ অফিচাৰজনৰ সন্মুখত অপৰাধীজনে কনফেশ্যন কৰে, যাৰ কাৰণে কোৰ্টে কেতিয়াও ই গ্ৰহণযোগ্য বুলি সন্মতি নিদিয়ে। ইণ্ডিয়ান এভিডেন্স এক্ট ছেকশ্যন 25 আৰু ছেকশ্যন 26 অনুসৰি পুলিচৰ আগত কৰা কনফেশ্যন এডমিছিবল এভিডেন্স নহয়। যদি কোনো ব্যক্তিয়ে নিজৰ ইচ্ছাত কনফেশ্যন কৰে, কোৰ্টে ইয়াক কনচিডাৰ কৰে, কিন্তু কমন চেন্সৰ কথা হ'ল যে যিজন ব্যক্তিয়ে অপৰাধ কৰিছে তেওঁ জানে, তেওঁ যদি স্বীকাৰ কৰে তেওঁৰ শাস্তি হ'বই, এইটো সাধাৰণ কথা। পুলিচৰ আগত এইকাৰণে কনফেশ্যন কৰে যে জানে সিহঁতে যদি কনফেশ্যন নকৰে বা স্বীকাৰ নকৰে তেতিয়াহ'লে পুলিচে সিহঁতক মাৰিব নাইবা পুলিচৰ ওচৰত এক্সট্ৰা বহুত চ'ৰ্চ থাকে, সেইকাৰণে পুলিচৰ আগত সিহঁতে স্বীকাৰ কৰা দেখা যায়। আৰু এই স্বীকাৰোক্তি যদি ভিডিঅ'ত হ'ব পাৰে নাইবা লিখিত হ'ব পাৰে, কিন্তু ইয়াক কোৰ্টে কেতিয়াও গ্ৰহণযোগ্য বুলি স্বীকাৰ নকৰে। এতিয়া কথাটো হ'ল পুলিচে যিহেতু বডি পাৰ্টছকেইটা কালেক্ট কৰি আছে আৰু এই বডি পাৰ্টছকেইটা শ্ৰদ্ধাৰ হয়নে নহয় তাক প্ৰমাণ কৰিব লাগিব পুলিচে, যাৰ কাৰণে এই বডি পাৰ্টছকেইটাৰ DNA আৰু তাৰ পেৰেণ্টছৰ DNA মেটচ কৰিব লাগিব। যদি এই DNA কেইটা মেটচ হয় তেতিয়াহ'লে গম পোৱা যাব যে শ্ৰদ্ধাৰ মৃত্যু হৈছে। শ্ৰদ্ধাৰ যিহেতু মৃত্যু হৈছে সেয়া প্ৰমাণিত হৈছে আৰু বয়ফ্ৰেণ্ড আফতাবে যে শ্ৰদ্ধাক মাৰিছে সেয়া প্ৰমাণ কৰিবলৈ পুলিচে তাৰ ঘৰত থকা ফ্ৰিজৰ ফৰেঞ্চিক ৰিপৰ্ট লগতে সি যিখন হাতিয়াৰেৰে মাৰিছিল সেই হাতিয়াৰখন পুলিচে জব্দ কৰিলে, লগতে সেই কিনা ফ্ৰিজখনৰ বিল, লগতে এই দোকানীজনৰ সাক্ষী, লগতে এই জংঘলত পেলাই থোৱা বডি পাৰ্টছসমূহে কানেক্ট কৰে যে আফতাবে তেওঁৰ গাৰ্লফ্ৰেণ্ড শ্ৰদ্ধাক মাৰি জংঘলত পেলাই দিছে। এতিয়া কথা এটা হ'ল আফতাবে যে তেওঁৰ গাৰ্লফ্ৰেণ্ডক মাৰিলে, এই জঘন্য কাণ্ডৰ বাবে ইয়াৰ শাস্তি হ'বনে নাই? 100% চিয়'ৰ ইয়াৰ শাস্তি হ'ব। এতিয়া কথাটো হ'ল শাস্তি কিমান হ'ব পাৰে? IPC 302 অনুসৰি হত্যাৰ কাৰণে মৃত্যুদণ্ড হ'ব পাৰে নাইবা গোটেই জীৱন জেল হ'ব পাৰে, লগতে ইয়াৰ উপৰি জৰিমনা দিব লগাও হ'ব পাৰে। যিহেতু অপৰাধীজনে নিজকে বচাবলৈ সেই প্ৰমাণসমূহ নাইকিয়া কৰিব বিচাৰিছিল আৰু এই প্ৰমাণ নাইকিয়া কৰাটো এটা অপৰাধ হয়, যাৰ কাৰণে IPC 201ত 7 বছৰ জেলৰ উপৰিও জৰিমনা দিব লগা হ'ব পাৰে। আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে এই ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আহোম।